হাই গাইছ, মই এইফালে লৈ লৈছোঁ চাহৰ পাত, মানে চাহ গছৰ পাত। এইফালে অলপ কাটি মানে সৰু সৰু কৰি এইফালে মিক্সিত দি লৈছোঁ। এইফালে পানী অলপ লৈছোঁ। এইফালে আকৌ পিহি থৈছোঁ, মানে এইখিনি ইয়াৰ ৰসখিনি উলিয়াব লাগিব। উলিয়াই পেলাই ৰ'দত শুকুৱাব লাগিব। এই মিক্সিতে পিহিছোঁ, কাৰণ কেলৈ হাতত পিহিবলৈ হ'লে বহুত বস্তু লাগে আৰু বহুত সময়ো লাগে। সেইকাৰণে মিক্সিতে পিহি আছোঁ। পিছৰখিনি আৰু দেখুৱাই আছোঁ। মই এইফালে এইখিনি পিহি লৈ এনেদৰে গামলা এটাত উলিয়াই লৈছোঁ। তাৰপিছত এইখিনি আৰু ভালদৰে চেপিব লাগিব, যিহেতু পানী দি পিহিবলগীয়া হৈছে, নহ'লে মিক্সিত পিহি নাখায়। এনেকৈ আপোনালোকে যদি খুন্দনাত খুন্দিব পাৰে তেনেহ'লে ভাল কথা। খুন্দনাত খুন্দিলে মানে কি হয়, ইমান মিহি নহয়। এইখিনি এতিয়া ভালদৰে শুকুৱাব লাগিব। আপোনালোকে যদি ঘৰতে তৈয়াৰ কৰিম বুলি ভাবে, যদি চাহগছ আছে ওচৰত বা ঘৰত যদি আছে, তেনেহ'লে আপোনালোকে প্ৰথমত ভাল ছিঙি আনিব। কোমলীয়াখিনি ছিঙি আনি ভালদৰে ধুব। ধুই পেলাই আৰু এনেদৰে যিহতে পাৰে আপোনালোকে খুন্দি পেলাই, যদি হাতত কিবা খুন্দে তেনেহ'লেতো ৰসখিনি উলিয়াবলগীয়া নহয়। ইয়াতে যিহেতু মই এতিয়া পানী দি পিহাৰ কাৰণে মানে ৰসখিনি চেপিব লাগিব। তাৰপিছত আপোনালোকে ভালদৰে পিহি লৈ আৰু ৰসখিনি চেপি ৰ'দত ভালদৰে 2-3টা ৰ'দত শুকুৱাই আৰু অকণমান কেৰাহীত অকণমান গৰম কৰি আৰু টেমাত ভৰাই থৈ দিব। মানে গৰম কৰিলে কি হয়, ফুফৰি নাযায় সেইখিনি চাহপাতখিনি। নহ'লে আপোনালোকে এনেকৈ থ'ব পাৰে, একো নাই। মানে অকণমান গৰম কৰি দিলে আৰু বেয়া নহয় চাহপাতখিনি। অলপমান যদি দিনো হৈ যায় তেনেহ'লে আপোনালোকে বহুত দিনলৈকে খাব পাৰিব, বেয়া নহয়। সেইকাৰণে অকণমান মানে কেৰাহীত অকণমান গৰম কৰি দিলে ভাল হয় আৰু। এইখিনি মই এতিয়া চেপিম। এনেকৈ ডলা এখন লৈ ল'ব, ভাল চফা ডলা। তাৰপিছত আৰু যিখিনি আছে গোটেইখিনি মই ভালদৰে উলিয়াই লৈছোঁ। উলিয়াই লোৱাৰ পিছত আৰু চেপি ৰ'দত শুকুৱাই দিম। মানে এইটোতো 3-4টা ৰ'দটো লাগিব শুকাবলৈ। শুকাই লোৱাৰ পিছতহে আৰু আপোনালোকক নেক্সট ভিডিঅ' দেখুৱাব পাৰিম। এতিয়াতো শুকাওঁতে 3-4 দিন লাগিব। এতিয়া মোৰ আগতীয়াকৈ শুকুৱাই থোৱা নাই। সেইকাৰণে আপোনালোকৰ যদি ওচৰে পাজৰে ক'ৰবাত বা ঘৰতে যদি আপোনালোকৰ চাহগছ আছে, তেনেহ'লে এনেকৈ বনাই খাব পাৰিব। বা কোনোবা ক'ৰবালৈ গ'লেও এনেও চাহগছ দেখি পায়েই, ক'ৰবাৰ পৰা লৈ আহিলেও মানে ঘৰতে বনাই খাব পাৰে। যিহেতু আমি যিখিনি কিনি আনো সেইখিনি বহুত কেমিকেল দিয়া থাকে, বহুতখিনি মানে মিক্স কৰি পেলাই সেইখিনি বনোৱা হয়। বেয়া নহ'বৰ কাৰণে বহুতখিনি দ্ৰব্য মিলাই। তো আমি ঘৰতে আমাৰ বস্তু থাকে, তো আমি নিজে ভালকৈ মানে আমি ভাল বস্তু খাব লাগে আৰু, যিহেতু আমাৰ শৰীৰটো ভাল হৈ থাকে, নহয় জানো? জেতুকা নিচিনাহে লাগিছে। এনেকৈ আপোনালোকে ভালদৰে চেপি ল'ব। কাপোৰ হোৱা হ'লে ভাল আছিলে, এখন পাতলা কাপোৰ। বেছি নেচেপো, বেছি চেপিলে মানে তাৰ সোৱাদটো নাথাকিব। সেইকাৰণে অলপ চেপিম আৰু, ইমানো চেপি নিদিওঁ যিহেতু। আৰু মানে অলপ বেছিকৈ চেপিলে কি হয়, সোনকালে শুকায় আৰু। কিন্তু বেছিকৈ চেপিলে কি হ'ব, আপোনালোকে যিটো মানে সোৱাদটো আহে, গোন্ধটো আহে, সেই গোন্ধটো নাপাব। সেইকাৰণে মই ইমানখিনি চেপিছোঁ, এয়া চাব পাৰিব, বেছি চেপা নাই। ক'ৰবাত 1-2টা গোটাও থাকি গৈছে। এইখিনি ভালদৰে আপোনালোকে এনেকৈ ডলাত দি ল'ব।
Ba't ko naman na yun? Yan mo na ka. Kita mo ako na. No. No, tumang main ba?